আমাৰ ঘৰত কি অনুষ্ঠান আছে আপোনালোকে জানেনে? হেল্ল' এভৰিৱান, ভালনে আপোনালোকৰ? আৰু আজি একদম জৰুৰী কাম এটাৰ বাবে ওলাইছোঁ। কিন্তু বাছত উঠি ফ্ৰণ্ট ছিটটো দেখি এনেকুৱা লাগিল যে আজিৰ দিনটো অকল মোৰেই। ৰাস্তাৰ ইমান ধুনীয়া ফুলৰ গছবোৰ দেখি মোৰ মনৰ এনেকুৱা ভাৱ আছিলে যে গোটেই ফুলবোৰ মোৰ বেগৰ ভিতৰত ভৰাই লৈ ঘৰলৈ লৈ আহোঁ নেকি। কিন্তু মোৰ ভাৱটো ভাৱ হৈয়ে ৰ'ল। শেষত গৈ পালোঁ আমাৰ গন্তব্যস্থান আৰু এইফালে আমাক VIP ট্ৰিটমেণ্ট দিবলৈ দাদাই আহি পালে আমাক নিবলৈ। আমাক অহা দেখা পাই কালু আৰু চালুৱে উঠি দি কিনে আমাক ক'লে চালাম বেহেন। কাম বন শেষ কৰি গধূলি আমাৰ গোটেইবোৰ লগ লাগি অকণমান ফূৰ্তিৰ আড্ডা চলিলে আৰু এইফালে দেখিছে নহয় কাৰ্ডবোৰ। আমাক জেঠাক মানে পিন্ধাই দিব গৈছিলে, কিন্তু জেঠাই বহুত বেছি লয়েল যে এইবোৰ কৰি বৰ বেয়া পায়। আৰু আমি অহাৰ মেইন কাৰণটো হৈছে আমাৰ ভতিজাৰ কাইলৈ অন্নপ্ৰসন। ভাবিলোঁ আপোনালোকক এবাৰ দেখাই দিওঁ। ইফালে পুৰা বৰ্তাকৰ লগত খেলি আছে। নামিলোঁ আচল কামত, জেঠীমাৰ লগত লাৰু বনোৱা আৰম্ভ কৰিলোঁ। বনাই থাকোঁতে পিছে দুই এটা পেটলৈও গ'ল দেই মোৰ। এইটো আমাৰ মেহেন্দিৰ মাহীয়েক, এইটো মেহেন্দিৰ মাহীয়েক, এইটো আইতাক আকৌ প্ৰেগনেণ্ট হৈছে গাইজ। সকলোৰে লগত মিলি কাম কৰাৰ মজাই বেলেগ। লাৰু বনোৱাৰ পৰা ডেক'ৰেশ্যনলৈ 80% কাম প্ৰায় শেষ হ'লেই। বাকী 20% আৰু কাইলৈৰ ধামাকা অন্নপ্ৰসনৰ মিনি ব্লগ চাবলৈ ষ্টে কানেক্টেড। টাটা।